7 লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিৰ্ণয় হ'ব বৃহস্পতিবাৰে প্ৰকাশ পাব পৰীক্ষাৰ মূল্যায়ন পদ্ধতি কৰোনাৰ ভয়াবহতাৰ বাবে যোৱা 18 জুনত ৰাজ্যৰ শিক্ষা বিভাগে বাতিল কৰিছিল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা বাতিল কৰি শিক্ষা বিভাগে গঠন কৰিছিল দুখন বিশেষজ্ঞ কমিটি ডক্টৰ অলক বুঢ়াগোহাঁই আৰু দীপক শৰ্মাৰ নেতৃত্বত গঠিত দুয়োখন কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছত প্ৰতিবেদনৰ আইনী দিশ পৰীক্ষা কৰি মহাধিবক্তাই বুধবাৰে দিব প্ৰতিবেদন সেই আইনী প্ৰতিবেদন লাভ কৰাৰ পিছতে ৰাজ্য চৰকাৰে ৰাজহুৱা কৰিব পৰীক্ষাৰ মূল্যায়ন পদ্ধতি বৃহস্পতিবাৰে শিক্ষামন্ত্ৰীয়ে প্ৰতিবেদন ৰাজহুৱা কৰিব আজি সন্ধিয়াৰ ভিতৰত আমি এটা সিদ্ধান্তত উপনীত হ'ম মুখ্যমন্ত্ৰীৰ অনুমোদন হ'লে হয়তো আজি হ'ব নহ'লে কালিতকৈ আৰু দেৰি নহয় কাইলৈ 12 বজাৰ আগত সিদ্ধান্ত আপোনালোকে পাই যাব আইনগত দিশখিনি আমি পৰীক্ষা কৰিবৰ কাৰণে ইতিমধ্যে আমি এডভোকেট জেনেৰেলক আমি জনাইছোঁ আৰু আজিৰ ভিতৰত আমি তেওঁৰ পৰা প্ৰতিবেদন তেওঁৰ পৰা এখন মানে কমেণ্ট আমি পাম ৰাজ্যৰ 7 লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জড়িত হৈ থকা পৰীক্ষাৰ মূল্যায়ন পদ্ধতি কি হ'ব আমাৰ হাতত আহি পৰা তথ্য অনুসৰি দুয়োটা পৰীক্ষাৰ মূল্যায়ন পদ্ধতি সুকীয়া হ'ব তথ্য অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়ন পদ্ধতিৰ বাবে কমিটিয়ে নৱম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল দশম শ্ৰেণীৰ সমূহীয়া পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাৰ পূৰ্বে হোৱা টেষ্ট পৰীক্ষাৰ নম্বৰক লৈ পৰীক্ষাৰ মূল্যায়ন কৰা হ'ব আমাৰ হাতত আহি পৰা তথ্য মতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বাবে কমিটিয়ে দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল আৰু দ্বাদশ শ্ৰেণীৰ টেষ্ট পৰীক্ষা প্ৰেক্টিকেলৰ নম্বৰক লৈ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব এই পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীক কিমান ন্যায় দিব সেয়াই আজিৰ সময়ৰ আটাইতকৈ প্ৰাসংগিক বিষয়